নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। আজিৰ ঘটনাটো মোৰ বন্ধু এজনৰ। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব। মোৰ নাম ৰহিত, বয়স 25 বছৰ। সৰুৰে পৰা ফুটবল খেলিছিলোঁ, সেয়েহে দেহৰ গঠনে ছোৱালী বোৱাৰী সকলোকে পাগল কৰি পৰা ভিতৰত আছিল। আজি মোৰ জীৱনত ঘটা এটা ভাল লগা ঘটনা আপোনালোকলৈ আগবঢ়ালোঁ। ঘৰৰ মানুহ বুলিলে দেউতা আৰু মই। আবেলি ঘূৰি আহে। মই তাইক পেহী বুলি মাতিছিলোঁ। বয়স 32 মান হ'ব। দেখাত বৰ ধুনীয়া আৰু ছেক্সি আছিল। ডাঙৰ ডাঙৰ দুটা দেখিলে পিটিকিব মন যায়। টপিনা দুটাও বৰ ডাঙৰ আছিল। তাইৰ অংগী ভংগী দেখিলে যৌন কৰ্মী যেন লাগে। কিন্তু আমাৰ সেইবোৰ কোনো দিনে জানিব দিয়া নাই। জীয়েকৰ বয়স 13 বছৰ। নাম প্ৰীতি। গাখীৰৰ দৰে বগা, নতুনকৈ বাঢ়ি অহা জোঙা দুটা দেখিলে কামুৰিব মন যায়। তাইও বৰ ছেক্সি আছিল আৰু সৰু কাপোৰবোৰ বেছিকৈ পিন্ধিছিল। মোক দাদা বুলি মাতে, ময়ো ভণ্টি বুলি মাতোঁ। তাইক প্ৰথম দিন দেখাৰে পৰা ৰাতি ৰাতি তাইৰ কথা ভাবি হাত মাৰিছিলোঁ আৰু এদিন হেঁপাহ পলুৱাই চুৰিবলৈ আশা পুহি ৰাখিছিলোঁ। তাই যেতিয়া স্কুললৈ যায়, মই প্ৰায়ে তাইৰ বাহিৰত শুকাবলৈ দি থোৱা পেণ্টিবোৰ আনি হাত মাৰি মাৰি মালপানীবোৰ লগাই আকৌ শুকাবলৈ দি থৈছিলোঁ। এদিন শনিবাৰ আছিল। স্কুলৰ পৰা সোনকালে ঘৰলৈ আহি গা ধুই কাপোৰবোৰ আনিবলৈ ল'লে। মই চাদৰৰ পৰা তাইক চাই আছিলোঁ। হঠাৎ পেণ্টিখনত হাত দি দেখিলে কিবা লাগি আছে। তাই বহু সময় চাই থাকি এবাৰ শুঙি চালে, তথাপি যেন ধৰিব পৰা নাই এয়া কি আকৌ। এবাৰ শুঙি চাই সেইখন ধুবলৈ লৈ গ'ল। এইবোৰ দেখি মই বৰ উত্তেজিত হৈছিলোঁ আৰু তাইক চুদিবলৈ পাগল হৈ পৰিছিলোঁ। তেতিয়াৰে পৰা ভাবি আছিলোঁ ইয়াক কেনেকৈ চুদন দিয়া যায়। ভাবি ভাবি হাত মাৰি দিনবোৰ পাৰ কৰিলোঁ। কিবা এটা কামত দেউতাক বেছিদিনৰ বাবে বাহিৰলৈ গৈছিল। এতিয়া ঘৰত মই অকলে, লগত ভাড়া থকা মাক জীয়েক। মাকে মোক সদায় কৈ যায়, ভণ্টিক অকণমান চাবাচোন, মোৰ আহোঁতে পলম হ'ব। তোমাৰ দেউতাও ঘৰত নাই, পাৰিলে একেলগে থাকিবা। মই ক'লোঁ হ'ব পেহী, চিন্তা কৰিব নালাগে, মই আছোঁ। তাই ওলাই গ'ল। মই মনে মনে ভাবিলোঁ বহুদিনৰ আশা পূৰণ কৰাৰ এটি সোণালী সুযোগ। এইবাৰ তাইক মানি প্ৰীতিক চুদিম। কিন্তু কেনেকৈ ভাবি ভাবি মোৰ কাম আৰম্ভ কৰিলোঁ। দুপৰীয়া ড্ৰয়িং ৰুমত ছফাত বাগৰি মোবাইলত গেম খেলি আছিল। তেতিয়াই প্ৰীতি সোমাই আহিল। তাই ক'লেও পাৰিম দিয়া আৰু মূৰৰ কাষতেই বহিল। মই দি দিলোঁ। তাইক জিন্স স্কাৰ্ট পিন্ধি আহিছিল। তাইৰ ভৰিৰ দুখ বাৰিডাল ধৰফৰাব ধৰিছিল। মই আৰু ওচৰ চাপি তাইৰ পিঠিত হাত থৈ গেমটো শিকাই দি আছিলোঁ। তাই নজনাকৈয়ে মই তাইৰ আঁঠুৰ ওপৰলৈ দুবাৰমান হাত ফুৰালোঁ। তাই চাগে গম পাইছিল আৰু মোবাইলটো মোক দি যাওঁ বুলি কৈ ওলাই গ'ল। মই আৰু কণ্ট্ৰল কৰিব পৰা নাই। এনে লাগিছিল যেন মোৰ জোৰ কৰি হ'লেও তাইক এবাৰ চুলোঁ। বহুত কষ্ট কৰি নিজক চম্ভালিলোঁ। নেক্সট ডে তাই যেতিয়া স্কুলৰ পৰা অহাৰ সময় হ'ল, মই বাথৰুমত সোমাই লেংটা হৈ গা ধুব ধৰিলোঁ আৰু দৰজাখনো লক কৰা নাছিলোঁ। তাই আহি দৰজা খুলি মোক দেখিলে। মোৰ বাৰিডাল পূৰা থিয় হৈ আছিল। লাজ পাই তাই ভিতৰলৈ দৌৰ দিলে। মই গা ধুই ওলাই আহিলোঁ। তাই বাথৰুমত সোমাল। অলপ পিছত মই তাইৰ ৰুমলৈ গ'লোঁ আৰু তাইৰ ওচৰতে বহি চৰি ক'লোঁ। তাই একো নজনাৰ দৰে কিয় বুলি সুধিলে। মই ক'লোঁ তেতিয়াৰ ঘটনাটোৰ বাবে। তাই একো নহয় বুলি ক'লে। মই আকৌ ক'লোঁ তোমাৰ কথা এটা ক'বলৈ আছিল। তাই ক'লে কি কথা? পিছত ক'ম বুলি মই ওলাই আহিলোঁ। সন্ধিয়া মই ছাদত বহি পুৰণা ভিডিঅ' চাই আছিলোঁ। পিছফালৰ পৰা কাৰোবাৰ অহা যেন লাগিল। মই ভাবিলোঁ প্ৰীতি আহিছে, ভালে হ'ল দিয়া। আজি এৰাত নাই। মই পেনৰ চেইন খুলি বাৰিডাল উলিয়াই ল'লোঁ আৰু লাহে লাহে ভিডিঅ' চাই ভাইটি তুমি এইবোৰ কি কৰিছা? মই জঁপিয়াই বহাৰ পৰা উঠি দেখোঁ জীয়েক নহয় মাকহে আহিছে। মই দুহাতেৰে বাৰিডাল ঢাকি ধৰি ক'লোঁ পেহী আপুনি ইয়াত। তাই অলপো সংকোচ নকৰি ক'লেও
কিয় বেয়া পাইছা নেকি? মই নাই নহয় মানে। তাই হাঁহি দিলে আৰু ক'লে, একো নহয় দিয়া, ডেকা ল'ৰা, এইবোৰ সাধাৰণ কথা। চাওঁ কিমান ডাঙৰ হৈছে বুলি কৈ মোৰ হাত দুখন আঁতৰাই দিলে। মোৰ 7 ইঞ্চি। বাইডাল নিৰ্লজ্জৰ দৰে তাইৰ আগত ওলাই পৰিল। ৱাও, ইমান ডাঙৰ বুলি কৈ তাই মোৰ মুখৰ পিনে চাই মিচিকে হাঁহি লাহে লাহে হাতেৰে মোৰ বাইডাল উলিয়াই ল'লে। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ।